নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ মোৰ চেনেলটোলৈ। আজি আমি যাব ওলাইছোঁ মাজুলী। মাজুলী কি হৈ আছে? ৰাস হৈ আছে। ৰাস সকলোৱে গম পায় মাজুলী যে কাইলৈৰ পৰা ৰাস আছে। আজি আমি যাবলৈ ওলাইছোঁ কিমান 5টাতে ওলাম ভাবিছিলোঁ, কিন্তু আজি 6টা বাজিলে। কাৰণ আমাৰ গম পায় অসমীয়া মানুহ দেৰি হয়। আজি আমি যাবলৈ ওলাইছোঁ মাজুলী। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, এতিয়া আমি গৈ আছোঁ আগলৈ নিমাতী ঘাটৰ অভিমুখে। চাওক কুঁৱলীত ঠাণ্ডা, কিন্তু উপায় নাই। মনত এটা দৃঢ় বিশ্বাস যে আমি মাজুলী গৈ পাম। বলক ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই চাওক। আজি আহি এতিয়া নিমাতী ঘাট পাইছোঁ। এতিয়া অলপ ভিৰ চাওক নাই, গোটেই নিমাতী ঘাটত ভিৰ ইমান লগা নাই, তথাপিও সেই আগত টিকেট ঘাটত ভিৰ বুলি কৈছে। চাওক ভিৰ কি হয় আৰু ভিৰৰ কথা ইমান নাজানো। চ' বাকী হেৰিত উঠি লওঁ। এনেকৈ এখন গৈছে আৰু হেৰি আগমনা কৰা আছে। ছাৰসকলো এইফালে আছে আমাৰ নিৰাপত্তাৰ বাবে। ভিৰ চব গোটেই ভিৰ চব নিমাতী ঘাটত ভিৰ। দেখিবলৈ পাইছে চবকে লাইফ জেকেট পিন্ধাই আছে, আমাকো দিব আৰু দিয়া। এয়া চব টিপটপকৈ লাইফ জেকেট পিন্ধাই আছে চবকে। এইবিলাক দেখিছে যে এইবিলাক আমাৰ কলেজৰ হয়, ছিনিয়ৰ লগৰ চব হয়। চ' একেবাৰে লাইফ জেকেট পিন্ধি লওঁ, তাৰপৰা দেখা যাব কি হয় আৰু। এতিয়া আমি ফেৰীত আহি পাই গ'লো, নিমাতী ঘাটৰ ফেৰীত। এতিয়া আৰম্ভ হৈ গ'ল ফেৰী, যাব যাত্ৰা আৰম্ভ কৰিছে ফেৰীয়ে। চ' এতিয়া মানে কি আৰু চবেই লাইফ জেকেট, ময়ো পিন্ধিলোঁ লাইফ জেকেট। এইফালে আমাৰ ডকদাই পিন্ধি লৈছে। আমি গৈ আছোঁ চব মানে ছোৱালীজনী যাত্ৰা আৰম্ভ কৰিলোঁ আমি সকলোৱে। ত' ব'লক তেতিয়া আমি মাজুলীত লগ পাই আছোঁ। মাজুলী মানে কি ৰাস লাগি দিয়ে যেতিয়া আমি ফেৰীত উঠিলোঁ তেতিয়া কি এতিয়া মাজুলীত লগ পাই আছোঁ। এতিয়া আমি ফেৰীত গৈ আছোঁ সকলো। পানীৰ চক না, পানীৰ সুত চক। ফেৰীত সকলো আছে আৰু আমাৰ দাদাহঁত আছে। এইফালে দেউতা, এইফালে সোণদা। চ' চবে গৈ মাজুলী লগ পাওঁ। চাওক না আপুনি চিনেৰীটো চাওক না, কেনেকুৱা ধুনীয়া চিনেৰী। অ'কে, আমি আহি মাজুলী পাই গ'লোহি। মাজুলীত কিন্তু ক'ত যাম কোনো নিৰ্দিষ্ট নাই, গৈ আছোঁ। কি হ'বলে কিবা এটা হ'ব, মনত এটা দৃঢ় বিশ্বাস যে কিবা এটা হ'ব। কালি কি হ'ব নাজানো। চ' আমি গৈ আছোঁ এতিয়া মাজুলীত নাও কমলাবাৰী সত্ৰ। অ'কে, কমলাবাৰী কমলাবাৰী চাৰিআলি পাইছে, আউনীআটী সত্ৰ গৈছে দেই। এতিয়া চাওক না ৰাস্তাটো ভাল, ৰাস্তা ভাল। আমি বাইক এইফালে 3খন আৰু কুবম্বক এখন বেকত আহি আছে। না গ'ল আমাৰ গোটেইখন আগতে গ'ল, আগত 3খন, আমাৰখন 4খন, মানুহ 8টা। চ' গাইজ এতিয়া আমি সত্ৰ পাবলৈ অলপমান বাকী। অ'কে গাইজ, পাই লওঁ আমাৰ সত্ৰ তাত দেখুৱাই আছোঁ। গতিকে বন্ধুসকল, এয়া আমি এতিয়া মাজুলীৰ মাজত ৰাইড কৰি আছোঁ। ৰাইড মানে কি আৰু
মই অলপ চলাইছোঁ বাইকখন, তাৰপৰা গৈ আছোঁ এতিয়া সত্ৰ পাওঁ কিমান দূৰ নাজানো, সেইটো কাৰণে পাওঁ কৈছোঁ। চ' কিন্তু ক'ম আৰু চাওক আপুনি ৰাইড চাওক ৰাইড। অকল এতিয়া আমি আৰু আউনীআটী সত্ৰ পাইছোঁহি আছোঁ। ঘূৰি গৈ চাই লওঁ কি হয়। এইফালে বহি আছে অকল। এতিয়া আমি আউনীআটী সত্ৰৰ ভিতৰলৈ গৈ আছোঁ বন্তি জ্বলাম বুলি। চুৰিয়া পিন্ধি নাহিলোঁ দেখিছেই, কিন্তু মনটো শুদ্ধ হ'বৰ বাবে জ্বলাওঁ আৰু। সেইটো আপোনালোকেও ভুলটো নধৰিব যে চুৰিয়া পিন্ধি নাহিলি তহঁতি, সেইটো ভুল নধৰিব আপোনালোকে। আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। ভিতৰৰ চাওক না, অলপ আপোনালোক সোমাই আহিয়ে ইয়াত মনটো ভাল লাগি যাব, যে ভক্তি অনুভৱটো আহিব, যিহেতু সত্ৰ হয়। গতিকে ব'লকচোন আমি ভিডিঅ'টো শেষলৈকে চাই যাওক, কিনো কৰোঁ সত্ৰৰ ভিতৰত চাওক। ধন্যবাদ। সকলোৱে চাকি বন্তি জ্বলাইছে, ময়ো জ্বলালোঁ বাৰু। লগৰটোক ভিডিঅ' কৰিব কৈছিলোঁ, কৰিলে নাই কৰা নাজানো। সিহঁতেও জ্বলাই আহিলে লগৰকেইটাই, আৰু এইফালে সকলোৱে জ্বলাইছে। এতিয়া অলপমান চাম সত্ৰভাগ আৰু বাকী দেখাই আছোঁ। গাইজ আমি আশীৰ্বাদ ল'লোঁ বাৰু। আশীৰ্বাদ ল'লোঁ যদিও আমি সুধি কৰি লৈছোঁ যে ভিডিঅ' কৰিব পাৰিম নাই, কাৰণ ইয়াত ইমান শান্তি পৰিৱেশ চলি আছে। যিটো ফালৰপৰা মই বুজাব নোৱাৰোঁ, কেমেৰা দি মই দেখাব পৰা নাই যিটো শান্তি ইয়াত আছে। মনৰ যিটো শান্তি আপোনালোকে ইয়াত পাব। ইয়াত আপোনালোকে এবাৰ আহি চাওক, আউনীআটী সত্ৰলৈ আপোনালোকে এবাৰ আহি চাওক। যিটো আপোনালোকে মনত শান্তি পাব, সেইটো আপোনালোকে পৃথিৱীৰ ক'তো নাপায় বুলি ক'ব পাৰি। ইয়াত আমি আশীৰ্বাদ ল'লোঁ, বহুত মনটো ভাল লাগিলে। এতিয়া বাকী চাওক সকলোৱে। বন্ধুসকল, দেউতাই ফোন কৰি আছে, এতিয়া বাহিৰলৈ যাওঁ। বাহিৰত কি হয় আপোনালোকক দেখাই আছোঁ। গাইজ এতিয়া আমি ইয়াত বেলেগ এভাগ বস্তু দেখিছোঁ, যি কৈ থাকে যে লাই খুটা, সকলোৱে যে কয় লাই খুটা। এতিয়া আমি ইয়াত দেখিছোঁ, চাই যাওঁ সকলোৱে লাই খুটা। চাওক লাই খুটা চাওক সকলোৱে। মানুহে যিমানটো কয় তাতকৈ বহু গুণেই ডাঙৰ লাই খুটা ভাগ। ইয়াত লিখা আছে, আপোনালোকে চাব পাৰে। স্বৰ্গীয় চন্দ্ৰকান্ত সিংহৰ দিনতে আউনীআটী সত্ৰৰ দশম সত্ৰাধিকাৰী শ্ৰী কুমৰদেৱ গোস্বামীৰ দিনৰে হয়, আপোনাৰ 1743 চনৰ। এয়া চাব পাৰি এই খুটাভাগ। এয়া আশ্ৰয় শিবিৰ। এইফালে বহি আছে, কোন আছিলে নামটো পীতাম্বৰদেৱ গোস্বামী বুলি কৈছে। এইখন বহি আছে, এইফালে আশীৰ্বাদ দি আছে সকলোকে। এয়া আশ্ৰয় শিবিৰখন ইমানে ঠাণ্ডা, মানে আশ্ৰয় শিবিৰ নক'ব আচলতে। ইয়াত আৰু সকলোৱে আশীৰ্বাদ লয়, এনেকুৱা মেলা। তোমালোকে চব সকলোৱে নানমানি আহি কেনেকুৱা, মনটো কেনেকুৱা লাগিছে? বহুত সকলোৱে মনটো বহুত ভাল লাগিছে বুলি কৈছে। ঠিক আছে, ব'লক এতিয়া আমি বেলেগ এফালে যাওঁ। ইয়াত মানে মাতটো ডাঙৰ কৰিব পৰা নাই, কাৰণ কেলৈ ইমানে শান্তি এটা পৰিৱেশ বিৰাজমান কৰি আছে, মাতটো মানে ডাঙৰকৈ মাতিব মন যোৱা নাই। ব'লক তেতিয়া আমি বাহিৰ ভাগো চাওঁগৈ। অ'কে গাইজ, আমি এতিয়া ওলাই আহিলোঁ। মানে ওলাওঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ইমানেই জাম লাগিছে। পটাপট মানে বাইকখন উলিয়াই আনিবলৈ চাইছোঁ। চ' এতিয়া যাওঁ, হোটেল এখন বিচাৰোঁগৈ, খাওঁ, মানে ভোক লাগিছে পূৰা। চ' কিবা এটা খাই কৰি লওঁ, তাৰপৰা দেখাওঁ মাজুলীখন অলপ। মানে গোটেই মাজুলীখন দেখাব নোৱাৰোঁ, কাৰণ কেলৈ আমি অলপ কিছুমান লিমিট লৈ আহিছোঁ, যে ইমান চাম। সেইখিনি আপোনালোককো দেখাওঁ, ময়ো চাওঁ। ময়ো প্ৰথম আহিছোঁ মাজুলীলৈ, এতিয়া আপোনালোককো দেখাওঁ। চ' বাকী এতিয়া প্ৰথম হোটেল এখন বিচাৰি লওঁ, কিবা এটা খাই লওঁ, তাৰপৰা বাকী গোটেই দেখাই আছোঁ দেই সকলোকে। চাওক না, গোটেই ধূলি, ছানগ্লাছ নলগাকৈ নোৱাৰি, হাতত ছানগ্লাছ লৈ আহিছে আমাৰ লগৰখিনি। আমি হোটেল আহি পাই গ'লোহি, চবকে ভাত দিলে,
লৈছে আৰু চবেই নিৰামিষ লৈছে তাতে খাই আছে চ' মোকে দিয়াহি নাই মোৰ টাইম লাগিছে বোলে কিবা হৈছে কি হৈছে নাজানো চাওঁ কি হৈছে ন বন্ধুসকল আজি আহি আমি ফলাঘাট নে কি পাইছোঁহি ভাত খাওঁতে ইমান ভিডিঅ' চিডিঅ' নকৰিলোঁ তাৰপৰা খুব ঘূৰিলোঁ ইফালে গৈছোঁ সেইখিনি ভিডিঅ' নকৰিলোঁ ইফালে গৈছোঁ মানে কি অকল ৰাস্তাতে ঘূৰিয়ে আছোঁ ৰাস্তা ইমান ভালকৈ চিনি নাপাওঁ মাজুলী চ' মানে এনেকুৱাই হ'ল আৰু আপোনাৰ ৰাস্তা চিনি নাপাওঁ হেৰুৱা লেখীয়া হৈছিলে যে ইফালে গৈছোঁ কিন্তু এইফালে আহি এতিয়া আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰ পাইছোঁহি ফলাঘাট নে কি নাজানো ত' এতিয়া সেয়াই আৰু ব্ৰহ্মপুত্ৰ পাৰ পাইছোঁহি কি হৈছে নাজানো চাওঁ আকৌ আৰু ক'ত যাব পাৰোঁ ৰাস অলপ দেৰি পিছত আৰম্ভ হ'বই বুলি কৈছে এতিয়া 2:43 হ'লেই চ' আপোনাৰ 4 বজাৰ পৰা ৰাস আৰম্ভ হ'ব বুলি কৈছে এতিয়া কি হয় ভিডিঅ'টো শেষলৈকে চাই যাওক কি হয় আমাৰ লগত চক মানে কি হয় বুলি নহয় আমাৰ এজন নামঘৰৰ পাচনি মানে কি ক'ব সত্ৰাধিকাৰ বুলি ক'ব চাগে সত্ৰাধিকাৰ নক'ব নামঘৰীয়া পাচনি বুলি কয় সেয়া পাচনি ঘৰতে আমি বেগ চেক থ'লোঁ আহিছোঁ এতিয়া ওলাই আৰু নাজানো কি হয় চাই যাওক ভিডিঅ'টো শেষলৈকে বন্ধুসকল এতিয়া আমি সন্ধিয়া হৈছে পকৰি আৰু চাহ খাই আছোঁ চবেই চব পকৰি উইথ চাহ সবে নাই খোৱা যেনিবা আমাৰ কেইজনমান দাদাই খাইছে এইফালে দেউতা দাদা দুজনমান ময়ো খাই আছোঁ লগতে এখনৰ নামটো কি জানো নামটো ফালে দেখা নাই কিন্তু বন্ধুসকল এতিয়া আমি এখন ৰাস চাব আহিছোঁ ৰাসত কিন্তু একো মানে হেৰি হোৱা নাই আপোনাৰ যুঁজা হোৱা নাই মানে আৰু টিকেট কাটিছে সকলোৱে অলপকৈ মানুহ আহিছে আৰু ত' এতিয়া বেলেগ এখন ৰাসলৈ যাম বুলি ভাবিছোঁ ব'লকচোন আপোনালোককো দেখাওঁ এতিয়া আমি আহি ৰাস পাই গৈছোঁহি এতিয়া 350 বছৰ বুলি কৈছে ৰাস ওপৰত চব লিখা আছে চব আমি ৰাস অলপ পাইছোঁ আজি ৰাস নহয় বুলি কৈছে লগ পাইছোঁ আজি বোলে কৃষ্ণ নৃত্যহে হ'ব বোলে চ' ব'লক আমি চাওঁ আৰু বন্ধুসকল ভিৰ চক না মোৰ পাছফালে ভিৰ চক ইমান মানুহৰ ভিৰ সমাগম চলিছে মানে ইয়ালৈ আহি কেনেকুৱা লাগিছে ৰাস তাৰ ফোন আহিছে বোলে চ' গাইজ এইফালে আমি এটা ছাইডত আহি ৰৈ লৈছোঁহি অলপ ৰাস চাওঁ বুলি কাৰণ মানুহৰ ইমানেই ভিৰ মানুহৰ মাজত সোমাব পৰা নাই মই অলপমান জেগা পাইছোঁগৈ সেইডোখৰ পৰাই চাইছোঁ আৰু ৰাস চব ভিডিঅ' কৰা নাই অলপ ক্লিপ লগাইছোঁ ভিডিঅ'টো যিহেতু বহুত দীঘল হৈ যাব ঠিক আছে আপোনালোকৰ চাওক ময়ো চাওঁ আৰু হেল্ল' গাইজ আমি মাজুলীৰ পৰা আহি ঘৰ পাই গ'লোঁ ঘৰ মানে কি হ'ল মই ফকাটিঙৰ ৰুমেই পালোঁহি মোৰ মেইন কেছ কি হ'ল মেইন ক্লিপ কেইটামানে ডিলিট হৈ গ'ল পুতনা আপোনাৰ ক্লিপ ৰেকৰ্ড কৰিছিলে সেইটো ডিলিট হৈ গ'ল মেইন ক্লিপ কি মোৰ যিটো ব্লগিঙৰ সামৰণি মানে এণ্ড ক্লিপটো সেইটোৱে ডিলিট হৈ গ'ল এতিয়া আকৌ বনাবলগীয়া আছে মোৰ ৰুমত আহি ক্লিপটো এণ্ড দেখিছে আৰু মন চন বেয়া ক্লিপকেইটা ডিলিট হৈ গ'ল এণ্ড আপোনালোকে জানে আৰু ভিডিঅ'টো চাই কি কৰিব লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো বহুত কমি আছে অকণমান আপোনালোকে ঠেলা এটা মাৰি দিব যে ওপৰলৈ ছাবস্ক্ৰাইবটো মানে কৰি দিব সেইটো বুজাইছোঁ আৰু চ' লগত থকা বেল আইকনটো টিপি দিব এণ্ড অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই জয় অসম